কাৱৈমাৰী গাঁও সভা কংগ্ৰেছ বিজেপিৰ দলীয় সংঘাতে কুৰুক্ষেত্ৰলৈ পৰ্যবেক্ষিত কৰিলে। নগাঁও জিলাৰ গ্ৰাম্য উন্নয়ন বিভাগৰ অধীনস্থ লাওখোৱা উন্নয়ন খণ্ডৰ এলেকাধীন কাৱৈমাৰী গাঁও পঞ্চায়তৰ গাঁও সভা কুৰুক্ষেত্ৰলৈ পৰ্যবেক্ষিত হয়। গাঁও সভাত কংগ্ৰেছ বিজেপিৰ দলীয় অৰিয়া-অৰিয়ে সংঘৰ্ষৰ ৰূপ ধাৰণ কৰে। গাঁও সভাৰ কাৰ্যসূচী আৰম্ভ কৰাৰ পূৰ্বেই সভাখনত চকীত বহাক লৈ কংগ্ৰেছ বিজেপিৰ কৰ্মী সমৰ্থকৰ মাজত প্ৰথমে টনা আজোৰা লাগে। তাৰ পিছতেই উভয় পক্ষৰ মাজত হতাহতি লাগে আৰু মাৰপিটত লিপ্তও হয়। বিজেপিৰ ৱাৰ্ড মেম্বাৰ আছে 5টা আৰু আমাৰ কংগ্ৰেছ আছে 6টা। 4টা ৱাৰ্ড মেম্বাৰক বিজেপিৰ কেইটামান মানুহে 4টা ৱাৰ্ড মেম্বাৰক বহিবলৈ দিছে। তাৰপিছত আমাৰ 6টা ৱাৰ্ড মেম্বাৰক বাহিৰত দিছে থাকিবৰ কাৰণে মানে ঘৰৰ ভিতৰত সোমাব নিদিয়ে। পিছত যেতিয়া আমাৰ কাৱৈমাৰী পঞ্চায়ত সচিব সি তেনেকৈ ঘটনাটো দেখিছে, দেখাৰ পিছত আকৌ 30টা চেয়াৰ আনিছে সিহঁতক আমাৰ ৱাৰ্ড মেম্বাৰক বহিবৰ কাৰণে দিবলৈ। পিছত যেতিয়া মানে চকীকেইটা মানে ভিতৰত লৈ গৈছে, বিজেপি কেইটামান মানুহ আমাক কংগ্ৰেছৰ ৱাৰ্ড মেম্বাৰক বহিবলৈ নিদিয়ে। পিছত ৱাৰ্ড মেম্বাৰে সিহঁতক কৈছে আমাক কিয় বহিবলৈ নিদিয়ে, কিয় চকী কোনে ভাঙিছিল? চকী ভাঙিছে আমি কৈ আছোঁ, কিয় আমাক বহিবলৈ কিয় নিদিয়া? পিছত সিহঁতক কৈছে তহঁতক কিন্তু পঞ্চায়তে একো তহঁতক কোনো দাবা নাই, তহঁতক পঞ্চায়ত আহিব নোৱাৰিবি। সিহঁতক কৈ আছে আমাৰ চৰকাৰ আমাৰ চব আমাৰ তেনেকৈ কৈছে, পঞ্চায়ত আমাৰ তেনেকৈ কৈ আছে। পিছত ৱাৰ্ড মেম্বাৰে ক'লে আমাক শুনা, আমাক ৰাইজে প্ৰতিনিধি বনাইছে, প্ৰতিনিধি বনাই কিনে আমাক তাক পঠাইছে। আমাক কেইটামান আমি এতিয়াতো আমি মিটিঙত কিবা এটা শুনি তাৰপিছত আমি ৰাইজৰ সন্মুখত আমি ক'ব লাগিব কি আহিছে পঞ্চায়তত। পিছত তহঁতে কি শুনাবি আমি শুনাম, শুনাই কিনে আকৌ চকীমুখী একদম নট কৰি একদম ভাঙি দিছোঁ। বিজেপি কৰ্মীকেইটা ভাঙি দিছে। আৰু এটা সিহঁতে মিছিলে এটা কথা কৈছে, ডাইৰেক্টলি মিছা কথা এটা কৈছে, সি কৈ আছে কাৱৈমাৰী পঞ্চায়তৰ আমাৰ সভানেত্ৰী তাত আছিলে, কিন্তু তাত আছিলে আছিল পিছত সিহঁতে মিছা এটা কথা কৈছে, সভানেত্ৰী নাই বুলি কৈছে, আছিলে কিন্তু সভানেত্ৰী আছিলে। তাৰপিছত আৰু এটা কৈ আছে সভানেত্ৰীৰ চিটত বেলেগ মানুহ বহিছে বুলি কৈ আছে। পঞ্চায়তৰ ৰন্ধা কৰিছে বিজেপি কেইটামান গুণ্ডাই। আমাৰ কৰ্মীক মানে আমাৰ হেৰি চকী ভাঙিছে, কোনোবা 30-40টা মান চকী ভাঙিছে। মানুহ দুখ চকা নাই, দেখা মেলা হৈছে আৰু ভিতৰত লণ্ডভণ্ড হয়। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাছনিৰ পূৰ্বেই কংগ্ৰেছ বিজেপিৰ মাজত সৃষ্টি হোৱা সংঘাতে পৰৱৰ্তী পৰ্যায়ত ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, টি নিউজ আছাম।